স্বাধীনতাই ৮০ বছৰ সম্পূৰ্ণ কৰিলে। কিন্তু কচোন মোক, স্বাধীনতা মানে কি? পতাকা উৰাই জয়ধ্বনি দিলেই স্বাধীনতা হয় জানো? প্ৰাণজিৎ, পতাকা উৰুৱাটো সন্মানৰ প্ৰতীক। কিন্তু কিন্তু কি? কিন্তু কিন্তু প্ৰকৃত স্বাধীনতা কোনো উৎসৱ নহয়, ই এক দায়িত্ব আমাৰ। মোৰ স্বাধীন ভাৰত তেতিয়াহে পূৰ্ণ হ'ব যেতিয়া দেশৰ প্ৰতিজন নাগৰিকে ভয়হীনভাৱে জীয়াই থকাৰ অধিকাৰ পাব। কিন্তু আমাৰ নিচিনা সাধাৰণ মানুহে দেশৰ বাবে কি কৰিব পাৰোঁ? কিন্তু সীমা পহৰা দিয়ে সৈনিকসকলে। শত্ৰুৰ গুলীৰ সন্মুখত থিয় হোৱাটো যদি বীৰত্ব, তেন্তে নিজৰ দেশৰ দুৰ্নীতি আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মতাটো এজন সঁচা বিপ্লৱীৰ কাম। স্বাধীনতা কেৱল এখন পতাকা উৰুৱাই উদযাপন কৰা দিন নহয়। স্বাধীনতা মানে নিজৰ দেশক ভাল পোৱা, দেশৰ বাবে সৎভাৱে থিয় দিয়া। আজি বুজি পালোঁ অৰ্ণৱ, স্বাধীনতা মানে কেৱল দেশমুক্ত হোৱাটো নহয়, নিজৰ চিন্তাধাৰাক মুক্ত কৰি দেশৰ উন্নতিৰ বাবে থিয় হোৱাটোহে আচল স্বাধীনতা। আৰু ব'ল প্ৰাণজিৎ,